নমস্কাৰ আৰু সুপ্ৰভাত সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল সুৰভি ব্লগলৈ। আৰু আপোনালোকে চাওকচোন কি ধুনীয়া ৰ'দ ওলাইছে আৰু ফিৰফিৰীয়া বতাহ। এতিয়া তাৰমানে সময়টো কেনেকুৱা সময়, শিৱৰাত্ৰি আহি আছে, হোলী আহি আছে। হোলীৰ সময়ত এনেও মানুহৰ বহুত এক্সাইটমেণ্ট হৈ থাকে। আপোনালোকৰ কেনেকুৱা লাগি থাকে জনাবচোন। হোলীৰ সময়ত সকলোৰে মনত এক্সাইটমেণ্ট থাকে, এইটো কৰিম সেইটো কৰিম, হয়নে নহয়? এই গাড়ীখনত বেকাৰী গৰম গৰম বস্তুবিলাক আনে। মই পেটিছ ৰাখিলোঁ, চব্জি পেটিছ। এতিয়া চাহেদি খাই লওঁ বঢ়িয়াকৈ। বাছি লৈ যা। 5 টকা লৈছ নেকি? ফালাই খালো এয়া 4খান ইখন মই খাম। ল খানা ডাল দিছে যাম তই খাবি। বাই বাই। ৰাতিপুৱাই যদি হাঁহি মাতি ফূৰ্তি কৰি গোটেই দিনটো আৰম্ভ কৰা হয়, বহুত ভাল লাগে, হয়নে নহয়? তাৰমানে আমি ৰাতিপুৱা সময়খিনিত তাৰমানে আমি উল্টা পুল্টা তাৰমানে যাৰ তাৰ যি টি কথা একদম শুনিব নালাগে। তাৰমানে যিমান পাৰোঁ আমি হাঁহি ফূৰ্তি কৰি থকা মানুহৰ লগত কথা বাৰ্তা পাতি গোটেই দিনটো আৰম্ভ কৰিব চেষ্টা কৰিব লাগে। আৰু নিগেটিভ কথা, যোনে নিগেটিভ কথা কয়, যোন মানুহে নিগেটিভ কথা কয়, উল্টা পুল্টা কথা কয়, আপোনাৰ তাৰমানে কনফিডেঞ্চ ল' কৰি দিয়ে, সেনেকুৱা মানুহৰ লগত মানে কথা পাতিব নালাগে। আৰু সেনেকুৱা মানুহৰ ওচৰে চাপিব নালাগে, সেনেকুৱা মানুহৰ ওচৰত যাবই নালাগে। তো যি মানুহে আপোনাক ফূৰ্তি দিব পাৰে, আপোনাৰ মনটো ভাল লগাব পাৰে কথা বাৰ্তা পাতোঁতে, সেনেকুৱা মানুহৰ ওচৰতহে যাব লাগে আৰু গোটেই দিনটো আৰম্ভণি কৰিব লাগে। ঘৰত হাজবেণ্ডৰ লগত হওক বা নিজৰ ল'ৰা ছোৱালীৰ লগত হওক, গোটেই দিনটো তাৰমানে অলপমান ভালকৈ কথা বাৰ্তা পাতি বা ভাল গান শুনি বা কিবা এটা ভাল বস্তু চাই, মানে পজিটিভ বস্তু চাই গোটেই দিনটো আৰম্ভণি কৰিব লাগে, হয়নে নহয়? বগা পা আহি গ'ল, চব্জি দিব। চাওঁ কি আনিছে সি। হা? কাষ্টমাৰ নাই? বস্তু দেখোন শেষ কৰি থৈ আহিলা। গোটেই বস্তু শেষ কৰি থৈ আহিলা আৰু বোলে কাষ্টমাৰ নাই। চিঞৰি দিয়া, তেতিয়াহে মানুহ আহিব। ধনিয়া পাত ৰাখিলোঁ 5 টকাৰ। তাৰমানে আজি ৰাতি চাটনি খাব লাগিব। এই বগা আপাৰ পৰা 5 টকাৰ ধনিয়া পাত ৰাখিলোঁ। এতিয়া তাৰমানে সি তাৰমানে বগা বহুত, সেইকাৰণে তাৰমানে আমি সকলোৱে কলনীৰ মানুহে তাক বগা আপা বুলি মাতোঁ। ভাল ল'ৰাটো, ভালেই। আজি ভিডিঅ'খিনি মই ইমান দীঘলীয়া নকৰিলোঁ। তো ভিডিঅ'বিলাক চাই কিনে আপোনালোকে কেনে পালে জনাব। আৰু যদি ভাল লাগে আপোনালোকে কমেণ্ট কৰি ক'ব, আৰু যদি বেয়া লাগে তেতিয়াও ক'ব। আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকে সদায় কি কৰিব? হাঁহি থাকিব। বাই।